হেল্ল' ষ্টুডেণ্টছ, তোমালোকৰ থাম্বনেইল চাই হয়তো গমেই পাইছা আমি এই ভিডিঅ'টোত কি আলোচনা কৰিবলৈ ওলাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহি থকা প্ৰায় কমন কুৱেশ্যন এটা, যিটো তোমালোকৰ চেপ্টাৰ 1 আছে মেথছখনৰ √5 অপৰিমেয় বা √3 অপৰিমেয়, এনেকুৱা ধৰণৰ যিটো কুৱেশ্যন প্ৰমাণ কৰিবলগীয়া বা প্ৰমাণ কৰা বা দেখুওৱা যায় বুলি থাকিব। এই কুৱেশ্যনটোনো কেনেকৈ কৰে আমি এই ভিডিঅ'টোত সম্পূৰ্ণ ডিটেইলছত আলোচনা কৰিম। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমি কুৱেশ্যনটো ইয়াতে লিখি ল'লোঁ, দেখুওৱা যায় √5 অপৰিমেয়। এই কুৱেশ্যনটো কৰাৰ আগত আমি কুৱেশ্যনটোৰ বিষয়ে ভালদৰে জানিব লাগে। এই কুৱেশ্যনটো কৰাৰ মেথডটো কি, কেনেকুৱা ধৰণে কৰিব লাগে, ঠিক আছে। ইয়াতে আমাক এনেকুৱা এটা কুৱেশ্যন কৰিব দিছে যিটো আমি সদায় জানো, মানে √5 অপৰিমেয় বুলি প্ৰমাণ কৰিব দিছে। এইটো চিৰসত্য ঘটনা। যেনেকুৱা তোমাক কুৱেশ্যন ক'ব পাৰে গাখীৰ বগা, যদি গাখীৰ বগা বুলি এইটো প্ৰমাণ কৰিব দিয়ে তুমি কি কৰিবা? এইটো আমি নৰ্মেলি জানো গাখীৰ বগা আৰু, গতিকে এই বগা বুলি থকা কুৱেশ্যনটো যেতিয়া আমাক প্ৰমাণ কৰিব দিব তেতিয়া আমাৰ জোৰ আহি যায় বা আমি দিগদাৰ পাওঁ কুৱেশ্যনটো কৰিব। তেতিয়া আমি কি কৰোঁ জানানে? তেতিয়া আমি ধৰি লওঁ কি ধৰা হ'ল গাখীৰ বগা নহয়, তাৰমানে গাখীৰ বগা যদি নহয় তাৰমানে বেলেগ কিবা ৰঙৰ হ'ব। কিন্তু আমি কিবা কুৱেশ্যনটো কিবা ধৰণৰ কৰি যাম, কৰি লাষ্টত গম পাম কি গাখীৰটো বগা ৰঙৰ হোৱাৰ বাহিৰে বেলেগ অপশ্যনে নাই। লাষ্টত আমি কি পাম? গাখীৰটো বগাই পাই যাম। ঠিক একে নিচিনা কাউৰী যদি ক'লা দেখুৱাব দিয়ে, কাউৰীটো ক'লাই আমি সদায় দেখি আহিছোঁ, সৰুৰে পৰা দেখি আহিছোঁ, এইটো চিৰসত্য ঘটনা। বা সূৰ্যটো যদি পূবফালে উদয় হয় বুলি প্ৰমাণ কৰিব দিয়ে, পূবফালে উদয় হয় আৰু। গতিকে এনেকুৱা নৰ্মেল কথাবিলাক আমাৰ প্ৰমাণ কৰাত অলপ দিগদাৰ হয়। প্ৰমাণ কৰিব পাৰিম কিন্তু অলপ দিগদাৰ হয়। কিন্তু এনেকুৱা ধৰণৰ কথাই হ'ল এই কুৱেশ্যনটো √5 অপৰিমেয় বুলি প্ৰমাণ কৰিব দিছে। যিটো আমি অপৰিমেয় যেতিয়া শিকোঁ তেতিয়া আমি গম পাওঁ যে ৰুটৰ ভিতৰত যদি মৌলিক সংখ্যা আহে, মৌলিক সংখ্যা কোনবিলাক? 2, 3, 5, 7, 11, এই সংখ্যাবিলাক যদি ৰুটৰ ভিতৰত আহে তেন্তে সেই সংখ্যাবিলাক সদায় কি হৈ যায়? অপৰিমেয় সংখ্যা হয়। ঠিক একেদৰে √5টো অপৰিমেয় হ'ব। কিন্তু যেতিয়া এইটো প্ৰমাণ কৰিব দিছে আৰু এইটোত কুৱেশ্যন নাম্বাৰ থাকিব প্ৰায় 3 নম্বৰ থাকিব তোমালোকৰ, ঠিক আছে। 3 নম্বৰীয়া কুৱেশ্যন এটা কৰাত কিন্তু অলপমান জটিল আহিছে। তেতিয়া আমি কি কৰিম জানানে? ধৰা হ'ল √5টো অপৰিমেয় নহয়। এতিয়া √5টো যদি অপৰিমেয় নহয় কি হ'ব? √5টো পৰিমেয় হ'ব। গতিকে সেনেকুৱাকৈ আমি কুৱেশ্যনটো আৰম্ভণি কৰোঁ। তাৰপিছত আমি কিবা কিবি কৰি যাম, তাৰ লাষ্টত আমি গম পাম কি √5টো অপৰিমেয় হোৱাৰ বাহিৰে বেলেগ একো অপশ্যন নাই। গতিকে √5টো কি হৈ যাব? পৰিমেয় হৈ যাব। √5টো অপৰিমেয় হোৱাৰ বাহিৰে বেলেগ একো অপশ্যন নাই। গতিকে √5টো কি হৈ যাব? অপৰিমেয় হৈ যাব। যে এই কুৱেশ্যনটো কৰাৰ কাৰণে আমি কেইটামান কনচেপ্ট জানিব লাগিব। আমি জানোনে সহমৌলিক মানে কি? সহমৌলিক ইংৰাজীত ইয়াক কোৱা হয় কো-প্ৰাইম বুলি, কো-প্ৰাইম। এই সহমৌলিক বা কো-প্ৰাইম মানে কি আমি জানি লওঁ। এতিয়া চোৱা, 4 নামৰ এটা সংখ্যা ল'লোঁ আৰু এটা ল'লোঁ 9। এই দুইটা সংখ্যাক কিবা একে নিচিনা মানে যিকোনো এটা সংখ্যাৰে হৰণ যায় নেকি? এতিয়া 4টো কিহেৰে যায়? 1ৰে যায়, 2ৰে যায় আৰু 4ৰে যায়। এইকেইটা হ'ল 4ৰ উৎপাদক। ঠিক আছে, 9ৰ উৎপাদক কি? 1, 3 আৰু 9। 9ৰ উৎপাদক এইটো, এইটো আৰু এইটো। কিন্তু আমি যদি চাওঁ এইকেইটাত আৰু এইকেইটাত কমন উৎপাদক কি আছে? কেৱল 1 আৰু 1 আছে, মানে কেৱল 1 আছে। যদি কোনো দুটা সংখ্যাৰ কমন উৎপাদক বা সাধাৰণ উৎপাদক কেৱল 1 থাকে, অৰ্থাৎ তাত বাহিৰে বেলেগ উৎপাদক নাথাকে, বা যদি কওঁ আমি দুটা সংখ্যাৰ যদি গসাউ কি হয়? 1 হয়। গসাউ ইংৰাজীত কোৱা হয় HCF বুলি কোৱা হয়। HCF এই দুটা সংখ্যাৰ যদি 1 পাওঁ তেন্তে আমি সেই সংখ্যা দুটা কি বুলি কওঁ? সহমৌলিক বুলি কওঁ। হ'ল। তাৰপিছত জানিবলগীয়া কথা হ'ল আমি যিকোনো পৰিমেয় সংখ্যা এটা, ধৰা হ'ল এটা পৰিমেয় সংখ্যা হ'ল 4/6। এই পৰিমেয় সংখ্যাটো আমি ওপৰতো আৰু তলতো কি হৈ যায়? কিবা একে সংখ্যাৰে হৰণ যায়, মানে লঘিষ্ঠ আকাৰলৈ নিব পাৰোঁ। এতিয়া 4ক আমি যদি কিহেৰে কাটিব পাৰিম? 4ক 2ৰে কাটিব পাৰিম। ঠিক তেনেকৈ 6ক কিহেৰে কাটিব পাৰিম? 2ৰে কাটিব পাৰিম। এতিয়া 4ক 2ৰে কাটিলে 2বাৰ যায়, 6ক 2ৰে কাটিলে 3বাৰ যাব। এইটো কি হ'ল? লঘিষ্ঠ আকাৰ হ'ল। এতিয়া চাম আমি এই লঘিষ্ঠ আকাৰত নিয়াৰ পিছত ওপৰত যিটো সংখ্যা আছে, ওপৰত মানে লবটোৰ কথা কৈছোঁ, আৰু তলৰ যিটো হৰ আছে, এই লবটো আৰু হৰটো কি হৈ যায়? সহমৌলিকত পৰিণত হৈ যায়। 2টো আৰু 3টো কি হৈ যাব? সহমৌলিক হৈ যাব। ঠিক তেনেকৈ চাওঁ, আমি এনেকুৱা এটা সংখ্যা ল'ম, ওপৰত ধৰি ল'লোঁ 12 ল'লোঁ, তলত ধৰি ল'লোঁ 14 ল'লোঁ। যে এই দুটাকে কিহেৰে হৰণ যায়? 2ৰে হৰণ যায়। গতিকে এইটো 12ক 2ৰে হৰণ কৰিলে 6বাৰ আৰু 14ক 2ৰে হৰণ কৰিলে 7বাৰ, মানে কি পালোঁ? 6/7 বা 7/6। তাৰপিছত চাওঁ 6 আৰু 7টো কি হৈ যাব? সহমৌলিক হৈ যাব। মানে যিকোনো পৰিমেয় সংখ্যা, অৰ্থাৎ P/Q আৰ্হিত থকা পৰিমেয় সংখ্যা এটা আমি এটা এনেকুৱা ৰূপলৈ নিব পাৰোঁ যিটোত আমি সংখ্যা দুটা লবটো আৰু হৰটো কি পাওঁ? সহমৌলিক পাওঁ। গতিকে আমি এটা বস্তু জানো, পৰিমেয় সংখ্যাক P/Q আৰ্হিত প্ৰকাশ কৰিব পাৰি, আৰু তাক কি কৰিব পাৰিম? এতিয়া আমি লঘিষ্ঠ আকাৰলৈ নি A/B ধৰণে লিখিব পাৰিম, য'ত A আৰু Bটো কি হৈ যাব? সহমৌলিক হ'ব। A আৰু B দুটা কো-প্ৰাইম হ'ব। বুজি পাইছোঁ? গতিকে এইটো এটা কনচেপ্ট, মানে যিকোনো পৰিমেয় সংখ্যা কি কৰিব পাৰি? সহমৌলিক ৰূপে লিখিব পাৰি।
তাৰপিছত আমি আৰু অলপ কথা শিকিলোঁ এতিয়া যিকোনো এটা সংখ্যা মৌলিক সংখ্যা এটা লওঁ যিকোনো মৌলিক সংখ্যা এটা ধৰা হ'ল 2 তাৰপিছত আমি আন এটা যৌগিক সংখ্যা এটা লৈ লওঁ ধৰা হ'ল 6 এতিয়া 2ৰে 6 হৰণ যাব নেকি যায় নিশ্চয় যায় 2ৰে 6 কেইবা যাব 2 3 গুণ 6 হৈ যাব 6 6 গ'লে 0 সম্পূৰ্ণৰূপে হৰণ যায় এতিয়া চাম 6ৰ স্কুৱেৰ হৰণ যাব নেকি 2ৰে এই 2ৰে 6ৰ স্কুৱেৰ হৰণ যাব 6ৰ স্কুৱেৰ মানে কিমান 36 এতিয়া 36 হৰণ যায় নেকি 2ৰে 2 গুণ 2 3 2 গ'লে কি হ'ব 1 হ'ব এটা 6টো নামিল 2ৰে 2 গুণ 16 সম্পূৰ্ণৰূপে হৰণ যায় এতিয়া মই এইটো কি লিখিম জানানে মই লিখিম কি যদি কোনো এটা মৌলিক সংখ্যা ধৰলি ইয়াতে 2ৰে আন এটা সংখ্যাৰ স্কুৱেৰ হৰণ যায় 2ৰে এটা কমাত দৰকাৰ নাই এই 2ৰে ধৰা হ'ল 6ৰ স্কুৱেৰ হৰণ যায় 6ৰ স্কুৱেৰ হৰণ যায় তেন্তে কি হ'ব যদি বুলি তেন্তে 2ৰে এই যিটো সংখ্যাৰ স্কুৱেৰ হৰণ যায় সেই সংখ্যাটোকো কি হ'ব হৰণ যাব 6ক হৰণ যাব অৰ্থাৎ এটা মৌলিক সংখ্যা যদি পি লওঁ পি নামৰ মৌলিক সংখ্যা এটাৰে যদি এ স্কুৱেৰক হৰণ যায় তেন্তে পিৰে একো হৰণ যাব বুজি পালোঁ এতিয়া এইখিনি কনচেপ্ট যদি আমি জানো তাৰপিছত কুৱেশ্যনটো এনচাৰ কৰিব তাৰপিছত আৰু এটা কনচেপ্ট সৰু কনচেপ্ট এটা আছে এইটো দি লওঁ মই এতিয়া চাবা আমি 2ৰে 10ক হৰণ কৰিব লাগে 2ৰে কেইবাৰ যাব 2 5 বাৰ 2 5 গুণ 10 সম্পূৰ্ণৰূপে হৰণ গ'ল বাকী তলত 0 ৰ'ল এতিয়া চাওঁ আমি 2 পূৰণ 5 এইটো যদি কৰোঁ কি পাম 2 5 গুণ 10 হয় মানে ইয়াতে যদি এনেকৈ দুটা সংখ্যা যদি এনেকৈ পূৰণ কৰি যদি আন এটা সংখ্যা পাওঁ তেন্তে আমি ক'ব পাৰোঁ এই সংখ্যাটোৰেও ইয়াক হৰণ যায় আৰু এই সংখ্যাটোৰেও ইয়াক হৰণ যায় বুলি ক'ব পাৰোঁ বাকী কেনেকৈ টুৱাইচ এ ইকুৱেল টু যদি বি থাকে মানে 2ৰ লগত কিবা এটা সংখ্যা পূৰণ কৰিলে আমি আন এটা সংখ্যা পাইছোঁ তেন্তে আমি ক'ব পাৰিম 2ৰে এই বিটো হৰণ যায় ঠিক আছে গতিকে এইখিনি কনচেপ্ট পালোঁ এতিয়া আমি কুৱেশ্যনটো আৰম্ভ কৰোঁ ধৰা হ'ল √5 পৰিমেয় মানে কি প্ৰমাণ কৰিব লগা আছিল √5টো অপৰিমেয় কিন্তু আমি অপৰিমেয়ৰ বিপৰীতে এইটো আমি পৰিমেয় বুলি ধৰি ল'ম কিয় ধৰি ল'ম সেইটো মই তোমালোকক অলপ আগতে কৈছোঁ যে এনেকুৱা ধৰণৰ কুৱেশ্যন যেতিয়া চিৰসত্য ঘটনা হয় সেইবিলাক প্ৰমাণ কৰিবলৈকে আমি বিপৰীতভাৱে ধৰি লোৱা যায় বিৰুদ্ধভাৱে এতিয়া √5টো কি ধৰিলোঁ পৰিমেয় ধৰি ল'লোঁ এতিয়া আমি চাম যিকোনো পৰিমেয় সংখ্যাকে কি বনাব পাৰি পি বাই কিউ প্ৰকাশ কৰিব পাৰিম গোটেই √5 ইকুৱেল টু কি লিখিব পাৰিম √5 ইকুৱেল টু পি বাই কিউ ৰূপত লিখিব পাৰিমনে নিশ্চয় পাৰিম যদি পৰিমেয় সংখ্যা হয় পৰিমেয় সংখ্যা পি বাই কিউ লিখিব পাৰি গতিকে এনে লিখি ল'লোঁ আকৌ মই অলপ আগতে তোমালোকক এটা কনচেপ্ট দিছোঁ যিকোনো পৰিমেয় সংখ্যা কি লিখিব পাৰি এটা সহমৌলিকৰ ৰূপত নিব পাৰি এইটো যদি পৰিমেয় সংখ্যা হয় √5টো তেন্তে আমি ইয়াক লঘিষ্ঠ আকাৰলৈ নি এটা এ বাই বি ধৰণে নিব পাৰিম যাক আমি ওপৰতো আৰু তলতো কি পাম সহমৌলিক পাম এটা লিখিলাম য'ত এ বি সহমৌলিক আৰু ইয়াতে পি বাই কিউ যি লিখিছোঁ ইয়াতে লিখিব লাগিব য'ত কিউটো 0 হ'ব নোৱাৰে মানে কিউ ইজ নট ইকুৱেল টু 0 এইখিনি বুজি পালোঁ তাৰপিছত আমি কি কৰিম এতিয়া চাম আমি এটা কথা জানো যেতিয়া কোনো এটা কুৱেশ্যনত ৰুট আহি যায় আমাৰ অলপ অংকটো কৰাত দিগদাৰ হয় গতিকে আমি ৰুটটো প্ৰথমতে কি কৰি ল'ম গুচাই লওঁ এতিয়া ৰুট গুচাবৰ কাৰণে আমাৰ কি পদ্ধতি থাকে আমি দুয়োফালে কি কৰি দিওঁ বৰ্গ কৰি দিওঁ এতিয়া √5 আছে তাক আমি কি কৰিম স্কুৱেৰ কৰি দিম আৰু এইফালে এ বাই বি গোটেইখিনিৰ ওপৰত স্কুৱেৰ কৰি দিম আৰু ইয়াতে লিখিম উভয় পক্ষকে বৰ্গ কৰি তাৰপিছত আমি চাওঁ কৰি চাম √5ৰ যেতিয়া ওপৰত স্কুৱেৰ থাকিব এই ৰুটটো আৰু এই স্কুৱেৰটো কাটা যায় কি থাকিব 5 ৰ'ব আৰু ইয়াতে সূচকৰ বিধি মতে জানো যেতিয়া দুটা সংখ্যাৰ ওপৰত স্কুৱেৰটো থাকে স্কুৱেৰটো দুইটাতে বেলেগ বেলেগকৈ ভগাই দিব পাৰি এ স্কুৱেৰ বাই বি স্কুৱেৰ হ'ল তাৰপিছত আকৌ চাম যদি ভগ্নাংশ থাকে তেতিয়াও অলপ কনফিউজ লাগে গতিকে ভগ্নাংশটো নোহোৱা কৰি লওঁ ইয়াতে তলত যিটো হৰ আছে সেই হৰটো ইয়াতে কি হৈছে হৰণ হৈছে আৰু সমাজীনৰ পৰা যেতিয়া আমি পক্ষান্তৰ কৰিম সেইফালে কি হৈ যাব পূৰণ হৈ যাব ইয়াতে লিখিব পাৰিম 5 × বি স্কুৱেৰ ইকুৱেল টু এ স্কুৱেৰ এই তলৰ বি স্কুৱেৰটো সিফালে যাওঁতে কি হৈ গ'ল পূৰণ হৈ গ'ল এতিয়া আমি এইটোত আমি কিবা এটা কথা চেক কৰিম মই অলপ আগতে তোমালোকক বুজাইছোঁ মই দেখুৱাই আছোঁ লাগাইছোঁ ইয়াতে চোৱা যেতিয়া 2 পূৰণ 5 যেতিয়া এই 2টো আৰু এই 5টো যেতিয়া পূৰণ কৰি আমি 10 পাওঁ তেন্তে আমি ক'ব পাৰোঁ 2টোৰে 10 হৰণ যায় বা এতিয়া চোৱা টুৱাইচ এ যদি থাকে ইকুৱেল টু যদি বি হয় এই 2টোৰে বি হৰণ যায় বুলি ক'ব পাৰোঁ ঠিক এই কনচেপ্টটো ইউজ কৰি আমি ইয়াতে কম কি জানা ইয়াত এ স্কুৱেৰ সংখ্যাটোক তাৰমানে কি হ'ব 5ৰে বিভাজ্য হ'ব বিভাজ্য মানে কি হৰণ যায় সম্পূৰ্ণৰূপে হৰণ যায় এ স্কুৱেৰক 5ৰে হৰণ যায়
আকৌ মই অলপতে কৈছিলোঁ এটা কনচেপ্ট, যদি এটা 5টো চোৱা মৌলিক সংখ্যা হয়, যদি কোনো মৌলিক সংখ্যাৰে যদি এ স্কুৱেৰৰ হৰণ যায় তেন্তে কি হ'ব, সেই মৌলিক সংখ্যাটোৰে একো হৰণ যাব। ইমপ্লাইজ যে আমি লিখিব পাৰিম এ তাৰমানে 5ৰে বিভাজ্য হৈ গ'ল। এতিয়া এ নামৰ এটা সংখ্যাক যদি কোনোবা 5ৰে যদি হৰণ যায়, এতিয়া এটোতো আমি নাজানো এ মানে কি হয়। ইয়াতে যদি এৰ ঠাই যদি 10 হয়, 5ৰে হৰণ যাতে 2বাৰ দিম। যদি এৰ ঠাই যদি 15 হয়, 5ৰে হৰণ কৰোঁতে 3বাৰ দিম। কিন্তু ইয়াতে এ বুলি দিয়া আছে, আমিতো গম নাপাওঁ কেইবাৰ দিম। সেইকাৰণে আমি ইয়াতে ধৰি ল'ম এতিয়া কোনোবা এটা চি বাৰ দিম। 5 পূৰণ চি কৰিলে মানে ধৰা হ'ল ইয়াতে এ পায়, অৰ্থাৎ এনেকৈ 0 যায় বুলি ক'ম। বুজি পাইছা? এতিয়া যেনেকৈ 5 2 10 হৈ যায়, ইয়াতে 5 3 15 হৈ যায়। সেনেকৈ 15 তাত যদি 20 থাকে 5 4 গুণ দিম। যিহেতু ইয়াতে চলক আছে, আমি ওপৰতো চলক ধৰি ল'ম। ইয়াতে লিখিম ধৰা হ'ল এই এটোক যি 5ৰে হৰণ যায়, 5ৰে কেইবাৰ যায়, চি বাৰ যায়। অৰ্থাৎ আমি লিখিব পাৰোঁ 5c = এ। ঠিক আছে, 5c = এ বুলি ধৰি ল'ম। তো এই যে 5c = এ পালোঁ, এইটো দুইফালে বৰ্গ কৰি দিওঁ, 5c² = এ স্কুৱেৰ পালোঁ। ইয়াতে লিখিম আমি ব্ৰেকেটৰ ভিতৰত লিখিম উভয়পক্ষকে বৰ্গ কৰি, তোমালোকে এইটো লিখি ল'ব পাৰিবা। ঠিক আছে, তাৰপিছত এতিয়া যিটো এ স্কুৱেৰ পালোঁ, এ স্কুৱেৰটো অলপ আগতে আমি পাইছোঁ কিবা এটা, এইটো চোৱা, এই যিটো মই ইয়াতে 1 নম্বৰ দিছোঁ, ইয়াতে এইটো চোৱা এ স্কুৱেৰ = 5b² হৈছেনে, অৰ্থাৎ আমি এ স্কুৱেৰৰ ঠাইত আমি 5b² বহুৱাব পাৰিম। আমি ইয়াতে চাওঁ তলত এইটো দেখা পালোঁ। এতিয়া যিটো ইয়াতে এ স্কুৱেৰ আছে, এ স্কুৱেৰ ঠাইত আমি কি লিখিব পাৰিম, 5b² বহুৱাব পাৰিম। আৰু এইখিনি সৰল কৰি 5ৰ ওপৰত যেতিয়া স্কুৱেৰ থাকে আমি 5 দুটা বুলি লিখিব পাৰোঁ। 25 লিখিব পাৰিলোঁ হয়, কিন্তু মই 25 লিখা নাই। এনেকুৱাকৈ লিখি ল'লে ইয়াতো সুবিধা হ'ব। আৰু চিৰ ওপৰতো স্কুৱেৰটো আছে, গতিকে c²। তাৰপিছত আমি আৰু এটা কথা জানো, যেতিয়া সমান চিহ্নৰ দুয়োফালে একে সংখ্যা পূৰণ হৈ থাকে, সেইবিলাক আমি কাটি দিব পাৰোঁ। ইয়াতে এটা 5 আৰু ইয়াতে এটা 5 কাটি দিব পাৰি। গতিকে ইয়াতে কি ৰ'ল, 5c² = b²। ইয়াতে আকৌ সেই কনচেপ্ট হ'ব, এই 5টোৰে b² হৰণ যায় বুলি ক'ম। ইয়াত b² তাৰমানে কি হ'ব, 5ৰে বিভাজ্য হ'ব। আকৌ আমি কনচেপ্ট কি পাইছিলোঁ, যদি b² যদি 5ৰে বিভাজ্য হয়, বিও 5ৰে বিভাজ্য হয়। ইমপ্লাইজ যে আমি লিখিম বি 5ৰে বিভাজ্য। ইয়াতে মই এটা বস্তু লিখিব ৰৈ গ'ল, ইয়াতে যে মই এ স্কুৱেৰৰ ঠাইত 5b² বহালোঁ, এই যে এ স্কুৱেৰৰ ঠাইত যে 5b² বহালে ক'ৰ পৰা বহাব, ইয়াতে মই ক'ব লাগিব 1ৰ পৰা, এনেকৈ লিখিব লাগিব। তাৰপিছত এতিয়া মই চাইডত এইবিলাক কেলকুলেশ্যন যে কৰিছোঁ, এইবিলাক আকৌ লিখিব নালাগে দেই, এইবিলাক মই জাষ্ট বুজাবৰ কাৰণে দিছিলোঁ। তাৰপিছত এতিয়া মই অলপ আগলৈ যাওঁ, এইটো চোৱা, ইয়াতে কি পাইছিলোঁ, এটো 5ৰে বিভাজ্য পাইছিলোঁ। ইয়াতে আমি নাম্বাৰিং কৰি থলোঁ, ইয়াতে 2 নম্বৰ দিম। আৰু এইমাত্ৰ কি পালোঁ, আমি এটা পালোঁ b2 5ৰে বিভাজ্য পালোঁ। এইটো আমি 3 নম্বৰ দিম। ঠিক আছে, এইখিনি আমি চাই লওঁ। এতিয়া প্ৰথমতে কি কৰিছোঁ, যেতিয়া আমি ইয়াতে √5টো পৰিমেয় ধৰিছিলোঁ, তাক আমি p/q লিখিছিলোঁ। তাৰপিছত তাক লঘিষ্ঠ আকাৰলৈ নিয়ে a/b ধৰণে লিখিলোঁ, য'ত a আৰু b কি পাইছিলোঁ, সহমৌলিক পাইছিলোঁ। সহমৌলিক মানে কি আছিল, এনেকুৱা দুটা সংখ্যা যি দুটা সংখ্যা একে সংখ্যাৰে হৰণ নাযায় বা একে উৎপাদক নাথাকে। কিন্তু আমি এতিয়া এইখিনি কৰি কি পালোঁ, এইখিনি কৰি পালোঁ, চোৱা, ইয়াতে যিটো 2 নম্বৰ ধৰিছোঁ, ইয়াতে এই যিটো 2 নম্বৰ ধৰিছোঁ, এইটো কি ধৰিছোঁ, এ 5ৰে বিভাজ্য পাইছোঁ। আৰু নেক্সট আকৌ ইয়াতে কি পালোঁ, এই যে 3 নম্বৰটো কি পালোঁ, ইয়াতে পালোঁ b 5ৰে বিভাজ্য। এইটো কি হ'ল, তাৰমানে ইয়াতে মোৰ পইণ্টটো দিয়াত গণ্ডগোল লাগিল। ইয়াতে এইটো 3টো ৰোমানত হ'ব নালাগে দেই, এইটো ইয়াত হ'ব, এনেকুৱাকৈ নৰ্মেল সংখ্যাত হ'ব লাগিব। ইয়াতে পালোঁ কি, মানে এনেকুৱা লিখিম মই, ইয়াতে 2 আৰু 3ৰ পৰা পাওঁ কি পাওঁ, এ আৰু বি উভয়ে 5ৰে বিভাজ্য। তাৰ মানে কি পাম, এ আৰু বি যদি দুইটাকে 5ৰে হৰণে যায়, তেন্তে এ আৰু বি কি নহ'ল, সহমৌলিকটো হৈ নাথাকিল। ইয়াতে লিখিম অৰ্থাৎ এ আৰু বি সহমৌলিক নহয়। কিন্তু আমিতো ইয়াতে এ আৰু বি সহমৌলিক ধৰি লৈছিলোঁ। তাৰমানে কি হ'ল, এই লাইনটোৱে কি কৰিলে, আমি ধৰাটো ভুল বুলি প্ৰমাণ কৰি দিলে। এতিয়া লিখিম কিন্তু ই মানে এই এ আৰু বি সহমৌলিক নহয়, যে এইটো পালোঁ, এইটো কথা কৈছোঁ। আমি ধৰা এ আৰু বি সহমৌলিক উক্তিটোৰ বিৰোধ কৰে। বুজি পাইছোঁ নে? যিটো আমি ধৰি লৈছিলোঁ সেইটোকে ইয়াতে ভুল বুলি পাই গ'লোঁ।
এতিয়া এই যি ভুলটো হ'ল ইয়াৰ কাৰণটো কি বুলি ভাবিছা তোমালোকে? ইয়াৰ কাৰণটো হ'ল আমি প্ৰথমতেই ভুলকৈ ধৰি লৈছিলোঁ। কি প্ৰথম ভুলকৈ ধৰি লৈছিলোঁ? আমি ইয়াতে এইটো চোৱা, তোমালোকে দেখিবা এইটো এই √5 যে পৰিমেয় ধৰি লৈছিলোঁ আমি, এইটো আমাৰ বহুত ডাঙৰ ভুল আছিল। সেইটো কাৰণে আমি এইবিলাক য'ত পালোঁ। তাৰমানে কি এই √5টো পৰিমেয় হ'ব নোৱাৰে। তাৰমানে √5 যদি পৰিমেয় বুলি ধৰোঁ, আমাৰ এনেকুৱা ধৰণৰ আমি যিটো ধৰি ল'ম চব মিছা প্ৰমাণ পাই যাম। যেনেকৈ ইয়াতে √5 পৰিমেয় ধৰোঁতে AB সহমূলী বুলি ধৰি পাইছিলোঁ, আকৌ AB লাষ্টত আমি কৰি গম পালোঁ কি AB সহমূলী নহয়। আমি ধৰাটোৱে আকৌ ভুল হৈ গ'ল। গতিকে এই য'তবিলাক হোৱাৰ মেইন কাৰণটো হ'ল এই √5 আমি পৰিমেয় ধৰাটো। গতিকে ইয়াক আমি কি কৰিব লাগিব? সলনি কৰিব। আমি ধৰা উক্তিটো সলনি কৰিব লাগিব। অৰ্থাৎ আমি কি বুলি ক'ম? √5 পৰিমেয় নহয়। তাৰমানে অৰ্থাৎ কি হ'ব তেতিয়া? √5টো অপৰিমেয় হৈ যাব। লাষ্টত এতিয়া আমি এইখিনি লিখিম। বুজি পাইছোঁ? এতিয়া আমি লিখিম সহমূলী উক্তিটোৰ বিৰোধ কৰে হ'ব। ধৰা A আৰু B সহমূলী উক্তিটোৰ বিৰোধ কৰে। এতিয়া লিখিম এই বিৰোধৰ কাৰণ হ'ল আমি ধৰা √5 পৰিমেয় যিটো আমি উক্তি ধৰি লৈছিলোঁ, আমি ধৰা √5 পৰিমেয় উক্তিটো ভুল। আমি ধৰা √5 পৰিমেয় উক্তিটো ভুল। তাৰমানে যদি এইটো ভুল হয়, শুদ্ধ কি হ'ব? এখন অৰ্থাৎ আমি ক'ব পাৰোঁ, কি ক'ব পাৰোঁ? ক'ব পাৰোঁ যে √5 অপৰিমেয়। বুজি পাইছোঁ নিশ্চয়? গতিকে এনেকুৱা ধৰণে আমি কুৱেশ্যনটো কৰিব লাগিব। গতিকে একে নিচিনাকৈ এনেকুৱা ধৰণৰ কুৱেশ্যন এতিয়া √5টো যেনেকুৱাকৈ আমি কৰিলোঁ, ইয়াতে √2 এই √2টো আমি কৰিব পাৰিম, √3টো কৰিব পাৰিম, √7টো পাৰিম, √11 পাৰিম। এনেকুৱাকৈ মানে ৰুটৰ ভিতৰত যদি ইয়াতে মৌলিক সংখ্যা আহে, এইবিলাক অংক কৰাৰ নিয়ম এইটোৱে। ঠিক আছে? এই পদ্ধতিটোত আমি কুৱেশ্যনটো কৰিব পাৰিম। যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'ৰ পৰা তেওঁলোককো উপকৃত কৰিব পাৰে। আৰু নেক্সট ভিডিঅ'টোত আমি নতুন এটা টপিক লৈ আহি আছোঁ। গতিকে তেতিয়ালৈ বাই বাই।